নমস্কাৰ বন্ধুসকল, পুৰুষসকলৰ এটা কমন সমস্যা লিংগৰ ছালটো পিছফালে মেল নাখায়। আৰু এই যিটো সমস্যা, এই সমস্যাটো এটা কমন সমস্যা, প্ৰায় পুৰুষৰ হৈ আছে। আৰু এই সমস্যাটো এনেকুৱা নহয় যে এইটো পৰৱৰ্তী সময়ত ক্ৰিয়েট হয়, প্ৰথমত ভাল থাকে। এই সমস্যাটো আগৰে পৰা আপোনাৰ থাকে, জন্মৰ পৰাই। গতিকে এইটোৰ কাৰণে আপুনি কি কৰিব লাগে, কেনেকৈ এইটো ভাল কৰিব, কাৰণ এইটোৰ কাৰণে আপোনাৰ বহুতো ধৰণৰ প্ৰব্লেম হয়। আজিৰ ভিডিঅ'ত বিস্তাৰিত আলোচনা কৰিম যে এইটোৰ কাৰণে কি কি সমস্যা হ'ব পাৰে আৰু এইটো কেনেকৈ ভাল কৰিব লাগে। গতিকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব, তেতিয়াহে কথাখিনি গম পাব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব খোজে বা তেনেকুৱা কোনো ইনফৰ্মেশ্যন পাব খোজে, তেতিয়াহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, এই যে ছালডোখৰ পিছফালে মেল নাখায়, এই প্ৰব্লেমটোক ফমচিছ বুলি কোৱা হয়। আৰু এইটো আগৰে পৰা থাকে। ল'ৰাসকলৰ বয়স 15-16 বছৰ হোৱাৰ লগে লগে এই ছালডোখৰ পূৰা পিছফালে যাব লাগে। চবতো যায়, কিন্তু কিছুমান সংখ্যৰ সেইটো নেযায়। আৰু এই নেযোৱাটোৱেই ইয়াক ফমচিছ বুলি কোৱা হয়। এইটোৰ কাৰণে কি কি সমস্যা হয় চাওক। এইটোৰ কাৰণে ছালডোখৰ চেল নাখালে আপোনাৰ কি হয়, আপুনি প্ৰথম কথা, বিয়াৰ পিছত মিলন কৰিব নোৱাৰিব। মিলন কৰোঁতে আপোনাৰ তেজ ওলাব, পেইন কৰিব, বিষ কৰিব। তাৰপিছত আপোনাৰ ভিতৰত ইনফেকশ্যন হ'ব পাৰে। তাৰপিছত আপোনাৰ তাত জ্বলা পোৰা কৰিব পাৰে। তাৰ হাত লাগি টান খালে তেতিয়া আপোনাৰ তেজ ওলাই যাব। তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যা হৈ থাকে। গতিকে এই সমস্যাটোৰ পৰা মুক্তি পাবলৈ হ'লে আপুনি কি কৰিব লাগে চাওক। এই সমস্যাটোৰ পৰা যদি আপুনি ভাল হ'ব বিচাৰে, তেতিয়াহ'লে মুছলমানসকলে যেনেকৈ খতনা দিয়ে, সেইদৰে আপুনি খতনা দিব লাগিব। কাৰণ সেই বস্তুটো দিয়াৰ লগে লগে আপোনাৰ এই যিটো প্ৰব্লেম আছে, এই প্ৰব্লেমটো ভাল হৈ যাব। আৰু লগতে আপুনি বহুত ধৰণৰ ইনফেকশ্যনৰ পৰা বাচি থাকিব। বিভিন্ন ধৰণৰ ইনফেকশ্যন আপোনাৰ নহ'ব। আৰু যদি আপোনাৰ ছালডোখৰ তেনেকুৱা নেখোৱা হৈ থাকে, তেতিয়াহ'লে আপোনাৰ লং টাৰ্মত তাত ইনফেকশ্যন হ'ব পাৰে। আৰু ইনফেকশ্যনৰ পৰা পৰৱৰ্তী সময়ত আপোনাৰ পেনাইল কেঞ্চাৰলৈকে হ'ব পাৰে। গতিকে এইটো ঠিক কৰাটো দৰকাৰ। এতিয়া ইয়াৰ যদি আপুনি সেই চাৰ্জাৰী কৰিব নিবিচাৰে বা চাৰ্জাৰী নকৰে, আপোনাৰ ভয় লাগে, তেতিয়াহ'লে আমি এটা অইল প্ৰভাইড কৰোঁ, যিটো অইল 100% কিয়ৰেবল। একমাহ আপুনি কণ্টিনিউৱাছলি ইউজ কৰিব লাগিব। আৰু একমাহৰ ফলত আপুনি ইয়াৰ ৰিজাল্টটো 100% পাব আৰু আপুনি এইটো ভাল হৈ যাব। গতিকে আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিছে, পেজটো ফ'ল' কৰা নেপাহৰিব। আৰু লগতে ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ এভৰিৱান। আৰু কিবা কুৱেশ্যন থাকিলে